নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে আছে। মোৰো বৰ্তমান ভালে। আজি ঘিলা পিঠানো কেনেকৈ বনায় তেনে হেয়া ৰেচিপি এটা আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লৈছো। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব বুলি আশা থাকিল। আপোনালোকে ভিডিঅ'টো চাই এয়া প্ৰথমতে মই পানীখিনি গৰম কৰি ললো আৰু গৰম কৰাৰ পিছত মই কাটি থোৱা গুড়খিনি মই পানীখিনিত দি দিলোঁ আৰু এতিয়া মই ধুনীয়াকৈ পানীখিনিত গুড়খিনি মিক্স কৰি ল'ম। এয়া মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ যাতে পানীখিনিত ভলি যায়। সেয়া মই এটা এখনে মই গুড়খিনি পানীত ধুনীয়াকৈ মিশ্ৰণ হ'বৰ কাৰণে মই লৰাই দিছোঁ। এয়া আপোনালোকে দেখা পাইছে মই ধুনীয়াকৈ লৰাই আছোঁ। এয়া গুড়খিনি লাহে লাহে গলিব লৈছে। এয়া দেখা পাইছে নহয়। ধুনীয়াকৈ মই 5 মিনিটৰ কাৰণে মই এনেকৈ ৰাখি থৈ দিম। এতিয়া মই ধুনীয়াকৈ গুড় পানীখিনিত পিঠাখিনি মই দি দিছোঁ। এতিয়া পিঠাখিনি দি মই ধুনীয়াকৈ হেতা এখনে দি মই তাতে ঘুলি ল'ম। এয়া দেখা পাইছে। আপোনালোকে পানীখিনি ঠাণ্ডা কৰিও পিঠাখিনি হাতেৰে মুঠিব পাৰে, কিন্তু মই লগালগ গৰম হৈ থকা পানীখিনিতে মই পিঠাখিনি দি দিলোঁ আৰু হেতাখনে মই ধুনীয়াকৈ লৰাই দিছোঁ। এয়া দেখিছেনে? এয়া মই লৰা হৈ তাৰ পিছত মই থালিখনত ধুনীয়াকৈ উলিয়াই ল'লোঁ পিঠাখিনি আৰু মই হাতে মুঠি মাৰিছোঁ। এয়া আপোনালোকে হাতত ৰিফাইন তেল লগাই ল'ব আৰু ৰিফাইন তেল লগাই ল'লে সুবিধা হয়, হাতত ইমানটা লাগি নাযায়। তো মই ধুনীয়াকৈ হাতত ৰিফাইন তেল অলপ লগাই লৈ মই এতিয়া পিঠাখিনি মুঠি মাৰি আছোঁ। এয়া দেখিছেনে পিঠাখিনি কিমান ধুনীয়া কোমল হৈছে। এয়া মই হাতে গুলি কৰি লৈছোঁ আৰু হাতে গুলি লৈ মই পিঠাখন ধুনীয়াকৈ আঙুলিকেইটাৰে ভাঁজ দিছোঁ। দেখা পাইছে আপোনালোকে? এয়া মোৰ পিঠাখিনি হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ উতল আহি থকা ৰিফাইন তেলখিনিত মই পিঠাকেইখন দি দিম। এয়া দেখিছেনে কিমান ধুনীয়াকৈ উতল আহিছে। এয়া চাওক, এয়া ধুনীয়াকৈ সিজি আছে। এতিয়া বেছি টাইম নালাগে সিজিবৰ কাৰণে, 1 মিনিট 2 মিনিটৰ কাৰণে সিজিয়ে যায়। এয়া দেখিছে কিমান ধুনীয়াকৈ উতল আহি আছে। এতিয়া মই পিঠাকেইখন লুটিয়াই দিম। এইফালে চাওক ধুনীয়াকৈ মই লুটিয়াই দিলোঁ। এইফালটো অলপ সিজিছে আৰু ইফালটো সিজিবৰ কাৰণে মই এতিয়া লুটিয়াই দিছোঁ। এয়া চাওক সিজি গৈছে ধুনীয়াকৈ। এতিয়া মই বেলেগ এখন হেতা দি লুটিয়াই দিছোঁ, কাৰণ এইখন কাঢ়িবৰ কাৰণে সুবিধা হয়, এইটো লৰাবৰ কাৰণে ইমান এটা সুবিধা নহয়। সেইটো কাৰণে মই বেলেগ এখন হেতা দি মই লুটিয়াই দিছোঁ। এইফালে চাওক ধুনীয়াকৈ সিজি গৈছে। মই পিঠাকেইখন হেতাৰে ইলুটি সিলুটি কৰি দিছোঁ, যিহেতু পিঠাকেইখন দুই চাইডটো ধুনীয়াকৈ সিজি যায়। সেইটো কাৰণে মই ধুনীয়াকৈ ইফাল সিফাল কৰি দিছোঁ। এতিয়া পিঠাকেইখন সিজিলে, সেইটো কাৰণে মই ধুনীয়াকৈ নমাই দিম। এফালে চাওক এইখন হেতাৰে মানে কাঢ়িবলৈ ইজি হয়। এফালে চাওক ধুনীয়াকৈ তেলখিনি ওলাই গৈছে হেতাখনৰ ফাকেদি। এফালে চাওক মই এনেকৈ কৰি লৈছোঁ, যিহেতু তেলখিনি ধুনীয়াকৈ তলৰ পিনে ওলাই যায়। এফালে সিজি গ'ল ধুনীয়াকৈ। তিনিখন পিঠা সিজি যোৱাৰ পিছত মই আৰু 3খন দিছোঁ, যিহেতু চৰুটো ইমান ডাঙৰ নহয়, তো 3খনে জুৰে। সেইটো কাৰণে মই 3খন দি দিয়ে বনাই আছোঁ। এয়া চাওক মই এতিয়া গোটেইখিনি পিঠাই পুৰি লৈছোঁ। এফালে চাওক
গোটেইখিনি পিঠা দেখাম। এইফালে চাওক, গোটেইখিনি মই এতিয়া পিঠা পুৰি এটালোঁ আৰু লাষ্ট এইখিনি কিমান ধুনীয়া হৈছে দেখিবৰ কাৰণে চাওক। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ অন্য এটি ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।